ৰেফাৰেঞ্চ মোটিভ আৰু আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এনে এখন বিশেষ ফিল্ম জয় হনুমান আহি আছে আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰী ফিল্ম জগতত নতুনকৈ গতিকে হিমুদাৰ প্ৰথম ফিল্ম নহয় এইখন হিমুদাই বহুত ফিল্ম কৰিছে এনেকুৱা হিমাংশু প্ৰসাদ দাস বুলি কৈছোঁ মই হিমুদা বুলি ক'লে বহুতে যিগতি গম নাপায় হিমাংশু প্ৰসাদ দাস খুবেই এজন ভাল ডিৰেক্টৰ তেখেতে ব্লু ফিল্ম ডিৰেক্ট কৰিছিল আৰু ব্লু ফিল্ম ডিৰেক্ট কৰি তেখেতে যিটো সমাজক এক বাৰ্তা দিছিল খুবেই ভাল প্ৰশংসনীয় আমি সেই ফিল্মখন চাই সঁচাকৈ কান্দিবলগীয়া এটা মুহূৰ্ত আহি গৈছিল ঠিক তেনেকৈ হিমাংশু প্ৰসাদ দাসৰ নতুন ফিল্ম গতিকে বৰ্তমান সময়ত নতুন ফিল্ম এখন আহি আছে 18 অক্টোবৰ 2024 চিনেমাগৃহত গতিকে আমি সকলোৱে এইটো বুজা উচিত যে অসমীয়া ফিল্ম জগত যিগতিকে অলপ সাধাৰণতে তল পৰি থকা দেখা পোৱা যায় এইটো কাৰণে তল পৰি থকা দেখা যায় যে আমাৰ যিখিনি ফেচবুকে হয় বা ইউটিউবত হয় আমি দেখিবলৈ সিমান নাপাওঁ যে অলপতো প্ৰচাৰ কৰি দিব লাগে কাৰণ অসমীয়া ফিল্ম জগত প্ৰচাৰ কৰা মানে কি আমাৰ জীৱনৰ লগত জড়িত হৈ থকা বস্তু এটা প্ৰচাৰ কৰা তো আমি যেনেকৈ বেলেগ চাউথ হওক বা হিন্দী মুভি এখন যেনেকৈ প্ৰচাৰত নামি যাওঁ ঠিক তেনেকৈ অসমীয়া ফিল্ম জগত আপোনাৰ এই ভিডিঅ'টো যাতে শ্বেয়াৰ কৰি জনায় যে জয় হনুমানৰ দৰে ফিল্ম এখন হিমাংশু প্ৰসাদ দাসে পুনৰ বনাই আছে ইমান কষ্টৰে গতিকে এনেকুৱা কষ্ট চাব গ'লে আমি লোকেল কমফৰ্ট থ্ৰী যিগতিকে হলত চলি আছে অলৰেডি কিন্তু লোকেল কমফৰ্ট থ্ৰীত সেনেকুৱা প্ৰচাৰ আমি দেখিব পোৱা নাই সেই হিচাপত লোকেল কমফৰ্ট থ্ৰীত বৰ্তমান কালেকশ্যন ঠিকে আছে কালেকশ্যনৰ ওপৰত মই ভিডিঅ' এটা বনাই আছোঁ আপোনালোকক মই অতি সোনকালে দি দিম কিমান কালেকশ্যন হৈ আছে গতিকে এতিয়াও যদি আপোনালোকে মই ভিডিঅ'টো চাইছে লোকেল কমফৰ্ট থ্ৰী চলি আছে আমাৰ অসমত গতিকে আপোনালোকে নিশ্চয় চাব যাব পাৰিব গতিকে 5 তাৰিখে ৰিলিজ হৈছিল ফিল্মখন গতিকে যি নহওক আমি এইখন মুভিৰ কথা কৈ আছোঁ এইখনতো 18 অক্টোবৰত ৰিলিজ হ'ব গৈ আছে জয় হনুমান ফিল্মখন আৰু হিমাংশু প্ৰসাদ দাসৰ খুবেই ভাল ফিল্ম যি গতিকে তেখেতে ইমান সুন্দৰ বহুকেইখন মুভি আমাক আগবঢ়াইছে গতিকে আমি যেনেকৈ চিকান মুভিৰ ক্ষেত্ৰত আমি ভিডিঅ' বনাইছোঁ বা সকলোৱে বনাইছে ঠিক তেনেকৈ জয় হনুমান ক্ষেত্ৰত এই মুভিখনৰ কথা মোৰ মতে শ্বেয়াৰ হোৱাটো দৰকাৰ গতিকে আপোনালোকে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক জয় হনুমান সকলোৱে যাতে চাই মই অনুৰোধ কৰিছোঁ আপোনালোকক অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰী জিন্দাবাদ কৰি ৰাখিব লাগিব আমি এনেকৈ তেতিয়া ডাইৰেক্টৰে উৎসাহ পায় গতিকে বিশেষ নকওঁ ধন্যবাদ আপোনালোকক